নিসিজাকৈ হৈ ৰঙা। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ, মই নৱদ্বীপ, চাই আছে আপোনালোকে নৱদ্বীপ ইউটিউব চেনেল। আজি তাকে ভাবিছোঁ মানে ঘৰতে আজি ভাবিছোঁ নিজৰ ল'ৰাটোৰ লগতে মানে ফুড চেলেঞ্জ এটা কৰিম। ফুড চেলেঞ্জ মানে ল'ৰাটোৱেনো কিনো ফুড চেলেঞ্জ কৰিব, মোতকৈ বহুত সৰু যেতিয়াও, সৰু বাচ্চা ল'ৰা। তাকে ভাবিছোঁ আজি মানে বজাৰ পৰাই গাহৰি অলপমান লৈ আনিলোঁ, তাকে বেটাৰ লগত আজি ফুড চেলেঞ্জ কৰিম। তাকে ভিডিঅ'টো চাই থাকক অকলে, কি নহয়। এতিয়া মানে মাংসটো বনাওঁগৈ, চাই থাকক। এইখন পাতি থৈ দিয়া আছিলে, একদম গৰম হৈ গ'ল, পূৰা বহুত গৰম হৈ গ'ল। এতিয়া মিঠাতেলটো দি দিওঁ। যিহেতু গাহৰি তেল বেছি ওলাবই, সেইকাৰণে মিঠাতেলটো বেছি নাই দিয়া। এয়া এতিয়া গাহৰি দি দিলোঁ ইয়াত, ধুনীয়াকৈ সিজি আছে, একদম পূৰা ধুনীয়াকৈ ডাঙৰ ডাঙৰ ওলালে আৰু চালে পপিলা মাংস লৈ আনিছোঁ। এতিয়া ভিডিঅ'টো চাই থাকক আগলৈ কি হয়। যিহেতু এতিয়া গা পা ধুলোঁ, মাংসটো বনাই আছোঁ, কেৰাহীত দি থৈ আছে মাংস সিজি আছে। তাৰপৰা এতিয়া গা পা ধুই মেলি আহিলোঁ, এতিয়া মাংসটো চাওঁগৈ, চাই মেলি ধুনীয়াকৈ ভাতটো খাই লওঁ। ভিডিঅ'টো চাই থাকক আগলৈ। এতিয়া ফাইনেলি গাহৰি বনাই হৈ গ'ল, পূৰা ৰঙা ৰঙা হৈ গ'ল, দেখিছে ন? ৰঙা মানে আকৌ ভাবিব চাগে নিসিজাকৈ হৈ ৰঙা, পূৰা ড্ৰাই ফ্ৰাই কৰি দিলোঁ। তেল দিছেনে কিমান লাগিব এইবোৰ তেল, আৰু ধুনীয়াকৈ মজাইছে সিজালোঁ। এতিয়া ভাতটো খাই আছোঁ, চাই থাকক। এতিয়া যিহেতু ভাতটো বাঢ়িলোঁ, এয়া হৈছে গাহৰি মাংস ড্ৰাই ফ্ৰাই, তাৰপৰা আচাৰ, নিমখ, পিঁয়াজ, দালি, নেমু, জলকীয়াটো আচাৰতে আছেই। এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ আৰু ভিডিঅ'টো চাই লওঁ ধুনীয়াকৈ। মই এতিয়া কেনেকৈ ভাত খাই, এতিয়া ধুনীয়াকৈ ক'ত বহি লৈ যাওক, এই আগপিনে এখন বাৰী, বেক চাইডে বান্দাতে বহি লৈছোঁ। ধুনীয়াকৈ ভাতটো খাই লওঁ। ভাতটো সানিলোঁ, দালি কালাৰ দেখিছেনে কি ধুনীয়া কালাৰ দালিও। এতিয়া ভাতটো বাঢ়ি ল'লোঁ, তাত ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া গাহৰি মাংস পিচ ধুনীয়াকৈ তেল চেল ধুনীয়াকৈ ওলাই আছে। এতিয়া খাওঁ। ঔটেঙাৰ লগত দালি বনাইছিলে। এনেকুৱা ধুনীয়া বনাইছে মানে, বনাইছোঁ ময়ে বনাইছোঁ বাৰু। গাহৰি মাংস বিৰাট মজা হৈছে খাই। আপোনালোকেও খাই লৈছে নি বাৰু? বনাই খাব, যিহেতু আমাৰ ঘৰলৈ আহিলে খাবলৈ পাব, গাহৰি মাংস পূৰা খাবলৈ পাব। মজা লাগিছে খাই দেই গাহৰি। পূৰা নেমু চেপি লৈছোঁ, জলকীয়া আচাৰ একদম ধুনীয়াকৈ লৈছোঁ। এই পিচ হৈছে চামৰা পিচ, চামৰা মানে যে চাল চুলা নাখাওঁ। ঔটেঙাৰ লগত দালি, গাহৰি মাংস নক'ব আৰু। মজা লাগিছে। যিহেতু অসমীয়া মানুহ, মানে কৈছোঁ ন, একদম পূৰা চেলেকি মাৰ মানে আৰু, মানে কাহি ক'বলৈ নাই মানে, পূৰা তেনেকৈ খালোঁ। মানে পূৰা কাহি দেখিছে নাই, এই কাহি মানে ক'বলৈ নাই মানে, পূৰা এইবোৰ চপাই লৈছোঁ। নেমু এনেকৈ চেপি লৈছোঁ, পূৰা ৰস ওলাইছে নেমু। ভাতটো খাই হৈ গ'ল, আৰু এতিয়া এনেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। একদম গাহৰি মাংস, ঔটেঙাৰ লগত দালি আৰু আচাৰ, জলকীয়া, নিমখ, পিঁয়াজ এনেকুৱা ধুনীয়াকৈ লৈ লৈছোঁ। খাই পূৰা মজা লাগিলে। আৰু দেখিছে নাই, এইটো ওচৰতে মোৰ কুকুৰ এটাও আছে, মোৰ ওচৰত যি নেখাওঁ তাক দলিয়াই যাওঁ। একদম ধুনীয়াকৈ পিছ পেলাই একদম বান্দাত বহি লৈছোঁ, আৰু একদম ধুনীয়াকৈ খাই আছোঁ। বহুত মজা লাগিলে খাই, আৰু আপোনালোকেও এনেকৈ খাই চাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা ঘণ্টা বটনটো টানকৈ দবাই দিব হাত চাত ধুৱাই নাই বাৰু টানকৈ দবাই দিব তেনে আজিলৈ বাই বাই